হাই গাইজ, সকলোৰে ভালনে? আজি মই বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ। সকলোৱে চাগে মোৰ ভিডিঅ' চাইছে। আৰু আজি আমি জেগা যাব ওলাইছোঁ, নগাঁও ডিষ্ট্ৰিক্টৰে বাদুলি খুৰাং জেগা এটালৈ। তাত মেলা হৈ আছে, শিৱৰাত্ৰিৰ পিছদিনাখনৰ পৰা তাত মেলা হয়। মেলাত যাব ওলাইছোঁ, আপোনালোকে চাই থাকক আৰু মোৰ লগত গৈ উপভোগ কৰক। নগাঁও টাউনৰ পৰা প্ৰায় 15-20 কিলোমিটাৰ দূৰত্বত অৱস্থিত বাদুলি খুৰুং ক'ত আৰু কিয় বিখ্যাত তাৰ বাহিৰে জানিবলৈ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। বহমপুৰৰ পৰা প্ৰায় 7 কিলোমিটাৰ যোৱাৰ পাছত যোৱাৰ বাওঁ দিশে বাদুলি খুৰাঙৰ গেটটো প্ৰত্যক্ষ কৰিলোঁ। গেটটো পাৰ হোৱাৰ লগে লগে বহুত মানুহৰ সমাগম দেখা পালোঁ বাদুলি মেলালৈ বুলি। আমিও গৈ গাড়ীখন পাৰ্ক কৰি বাদুলি মেলাৰ দিশে আগবাঢ়িলোঁ। আমি তাত গৈ এষাৰ কথা গম পালোঁ, বাদুলি মেলা য'ত হৈ আছিল তাৰ পৰা প্ৰায় 500 মিটাৰ পাহাৰৰ ওপৰত অৱস্থিত বাদুলি খুৰুংটো। সেই খুৰুঙলৈ যাত্ৰা কৰিলোঁ। সেই যাত্ৰা কৰোঁতে ৰাস্তাটো বৰ কষ্টকৰ আছিল। পূৰা ওখ আছিল ৰাস্তাটো আৰু পূৰা গৰা আছিল। তেনেকৈয়ে আমি একা বেকা ৰাস্তাৰ মাজেৰে পাহাৰৰ মাজে মাজে গৈ বৰ কষ্টকৰ হৈছিল যদিও শেষত আমাৰ লক্ষ্যস্থান উপনীত হ'লোঁ আৰু বাদুলি খুৰুঙৰ যিখন থানখন আমি গৈ দেখা পালোঁ আৰু সেই থানত আমি চাকি বন্তি জ্বলালোঁ। এতিয়া ভিতৰত সোমাব পাৰি ন? বাহিৰত চেনেল খুলিবলৈ হ'ল। সোমাই এনেকৈ ওলাই আহিব লাগিব নে সোমাই তাতে থাকিব? ৰাস্তা আছেনে? অঁ, এইফালে এনেই গাঁত আছেনে? বহুত গাঁতটো দীঘল নে? বহুত দূৰ। আপোনালোকে গৈছে নাই তালৈ? আপোনালোকে গৈছেনে তালৈ? গৈছিলে? বাদুলি গুফাটোৰ কাষতে থকা মন্দিৰ ভাগত আমি পূজা অৰ্চনা কৰি তাতে আমি পূজাৰীজনৰ পৰা গুফাটোৰ ভিতৰত সোমোৱাৰ কেনেধৰণে প্ৰৱেশ কৰে তাৰ বিষয়ে সবিশেষ জানিলোঁ আৰু গুফাটোৰ সোমোৱা প্ৰৱেশকাৰ আমাক দেখুৱাই দিলে আৰু গুফাটোত সোমাই তাত কি কি নিয়ম মানি চলিব লাগে আমাক সবিশেষ বুজাই ক'লে। আমি এটা কথা গম পালোঁ, এই গুফাটো যিকেইদিন মেলা হয় তাত মেলাৰ সময়তহে গুফাটো খোলা থাকে আৰু মেলাৰ বাহিৰে এই গুফাটোত মানুহ প্ৰৱেশ কৰিবলৈ দিয়া নহয়। আৰু গুফাটোত সোমাই কিছুমান নিয়ম পূজাৰীয়ে কৈ দিছিল, সেইমতে আমি গুফাটোৰ ভিতৰত সোমালোঁ। গুফাটোত বহুত বাদুলি আছিল। বাদুলিৰ মল ত্যাগৰ গোন্ধ পোৱা যায় গুফাটোৰ ভিতৰলৈ সোমালে। তাত কেতিয়াও থুই খেকাৰ পেলাব নালাগে। থুই খেকাৰ পেলালে মানুহৰ ক্ষতি হয় বোলে। গুফাটোত সোমাব ভয় লাগিছিল যদিও আমি মানুহৰ লগতে সোমাই প্ৰায় 200-300 মিটাৰ ভিতৰলৈ সোমাই গ'লোঁ আৰু ভিতৰত বহুত অন্ধকাৰ আছিল, বহুত দ আছিল, শিলবোৰ বহুত ডাঙৰ ডাঙৰ আৰু ভয়ানক আছিল। এনেকৈ ভিতৰলৈ সোমাই গৈ থাকোঁতে আমি বহুত বাদুলি দেখা পালোঁ। বহুত হাজাৰ বাদুলি তাত আছিল। বাদুলি খুৰুঙত যিটো বস্তু চাব গৈছিলোঁ সেই বস্তু দেখি আমাৰ বহুত আনন্দও লাগিছিল আৰু ভয়ো লাগিছিল। বহুত বাদুলি আপোনালোকে দেখিছে চাগে, বহুত বাদুলিয়ে ভৰি পৰিছে জেগাটো। মই এনেকৈ একেলগে প্ৰথমবাৰ দেখিলোঁ ইমান হাজাৰ বাদুলি একেলগে থকা। ইয়াকে কয় চাগে বাদুলি খুৰুং বুলি। আৰু বহুত ভিতৰতহে বাদুলিবোৰ আছিল আৰু একেলগে বহুত হাজাৰ বাদুলি আছিল। এনেকৈ গৈ দেখিছা? লাহে আহা।
চব ওপৰত পাহাৰ চোৱা তলৰ ফালে খালী চব তাত স্থানীয় লোকে কৈছিল বহুত তললৈ এই গুফাটো আছে প্ৰায় 3-4 কিলোমিটাৰ তললৈ যাব পাৰি আৰু সিপাৰ এইপাৰ ইটো পাৰ দি গৈ সিটো পাৰেদি ওলাবগৈ পাৰি কিন্তু আমি ইমান দলৈ নগ'লোঁ বহুত চেপত দেখিছে আপোনালোকে বহুত তললৈ গৈয়ে থাকিব লাগে তাৰ বাবে আমি তাৰ পৰা প্ৰায় 200-300 মিটাৰমান গৈ তাৰ পৰা ৰিটাৰ্ণ হৈ ঘৰৰ ফালে আগবাঢ়িলোঁ আকৌ বাদুলি মেলা চাই আহি আধা ৰাস্তাতে আমাৰ সৰু সুৰাকৈ এটা খানাৰ আয়োজন হ'ল পূৰা চাহপাত বাগানখনৰ মাজত একদম পূৰা নিজান জেগা ধুনীয়া জেগা তাতে আমি ভাবিলোঁ সৰু সুৰাকৈ এটা খানা হৈ যাওক ঘৰৰ পৰাই যোগাৰ কৰি আনিছিলোঁ বস্তুখিনি কি কি আনিছোঁ আপোনালোকে চাওকচোন ইয়াত ধুনীয়াকৈ ইয়াত বেলি ডুবু সময় হৈছে চাৰিওফালে পূৰা একদম উজ্জ্বল হৈ আছে বাগানৰ মাজত আমি আৰু ন বাগানৰ মাজত আমি অকলে আবতৰীয়া বতৰত পিকনিক খাইছোঁ চাওমিনটো কেনেকুৱা হৈছে দেখুৱাই দিয়া আকৌ চাওমিনটো কমপ্লিট হোৱা নাই ন এয়া বনাই আছোঁ এয়া হাফ মানে হৈছেগৈ আৰু বনাই কৰি ইমান নাজানো কুক নহয় যদিও ট্ৰাই কৰিছোঁ অঁ ভাল হ'ব খাবলৈ দেখাত